ৰাৱণে মৃত্যুৰ সময়ত কৈছিল এই তিনিটা বিশেষ কথা। আহকচোন চাওঁ সম্পূৰ্ণকৈ ভিডিঅ'টিত এই তিনিটা কথাৰ বিষয়ে। ৰাৱণ মহাপণ্ডিত আছিল। বেদ, জ্যোতিষ, তন্ত্ৰ আৰু যোগৰ জ্ঞাতা আছিল। ৰাৱণ যুদ্ধ আৰু মায়াবী কালতো পাৰ্গত আছিল। কিন্তু ৰাৱণৰ কৰ্ম বেয়া আছিল। ৰাৱণ ক্ৰোধিত হোৱাৰ লগতে কামী আছিল। ৰাৱণে মৃত্যুৰ সময়ত লক্ষ্মণক যি কথা কৈছিল সেয়া আজিও প্ৰাসংগিক মনা হয়। কাৰণ ৰাৱণ নীতিজ্ঞও আছিল। ৰাৱণ যেতিয়া মৰণাসন্ন অৱস্থাত আছিল তেতিয়া প্ৰভু শ্ৰীৰামে লক্ষ্মণক কৈছিল যে যোৱা ৰাৱণৰ ওচৰলৈ গৈ কিছু কথা শিকি আহা। শ্ৰীৰামৰ এনে কথা শুনি লক্ষ্মণ আচৰিত হ'ল। ভগৱান শ্ৰীৰামে লক্ষ্মণক ক'লে যে এই সংসাৰত নীতি, ৰাজনীতি আৰু শক্তিৰ মহান পণ্ডিত ৰাৱণৰ এতিয়া বিদায় সমাগত। তুমি ৰাৱণৰ ওচৰলৈ যোৱা আৰু ৰাৱণৰ পৰা জীৱনৰ কিছু এনে শিক্ষা লোৱা যি আন কোনেও দিব নোৱাৰে। তেতিয়া লক্ষ্মণে ৰাৱণৰ চৰণৰ ফালে গৈ বহিলে। লক্ষ্মণক নিজৰ চৰণৰ ফালে বহা দেখি মহাপণ্ডিত ৰাৱণে লক্ষ্মণক তিনিটা বিশেষ কথা ক'লে যি জীৱনৰ সফলতাৰ কুঞ্জী হয়। প্ৰথম কথা শুভস্য শীঘ্ৰম। প্ৰথম কথা যি লক্ষ্মণক ৰাৱণে কৈছিল সেয়া আছিল শুভ কাৰ্য যিমান সোনকালে হয় কৰি পেলাব লাগে আৰু অশুভ যিমান আঁতৰাব পাৰে সোনকালে আঁতৰাব লাগে। অৰ্থাৎ শুভস্য শীঘ্ৰম। মই প্ৰভু শ্ৰীৰামক চিনি পোৱা নাছিলোঁ আৰু তেওঁৰ চৰণলৈ আহিবলৈ পলম কৰি দিলোঁ। এই কাৰণে মোৰ এই দশা হ'ল। যদি মই প্ৰথমতেই চিনি পোৱা হ'লে তেতিয়া আজি মোৰ এই গতি নহ'ল হয়। শত্ৰুক কেতিয়াও সৰু বুলি ভাবিব নালাগে। ৰাৱণে লক্ষ্মণক দ্বিতীয় শিক্ষা এয়া দিলে যে নিজৰ প্ৰতিদ্বন্দ্বী, নিজৰ শত্ৰুক কেতিয়াও নিজতকৈ সৰু বুলি ভাবিব নালাগে। মই এই ভুল কৰিলোঁ। মই যাক সাধাৰণ বানৰ আৰু ভালুক ভাবিলোঁ সেইসকলে আজি মোৰ সকলো সেনাক নষ্ট কৰি দিলে। কোনো তুচ্ছ নহয়। মহাপণ্ডিত ৰাৱণে লক্ষ্মণক দ্বিতীয়টো শিক্ষা এয়া দিলে যে মই যেতিয়া ব্ৰহ্মাদেৱক অমৰত্বৰ বৰদান বিচাৰিছিলোঁ তেতিয়া মনুষ্য আৰু বানৰৰ অতিৰিক্ত কোনেও মোৰ বধ কৰিব নোৱাৰে এনে বৰ বিচাৰিছিলোঁ। কাৰণ মই মনুষ্য আৰু বানৰক তুচ্ছ বুলি ভাবিছিলোঁ। এয়া মোৰ ভুল আছিল। অৱশেষত ৰাৱণে এইটোও কৈছিল যে নিজৰ গোপন ৰহস্যৰ কথা কাকোৱে নকবা, লাগিলে তেওঁ নিজ ভাতৃয়েই হওক। কাৰণ ৰাৱণৰ গোপন ৰহস্যৰ কথা বিভীষণে গম পাইছিল আৰু ৰাৱণৰ ৰহস্যৰ কথা প্ৰভু শ্ৰীৰামক জনাই দিছিল। বন্ধুসকল, ৰাৱণৰ এই তিনিটা কথা আপোনাৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।